কোন আপুনি দেৱতাৰে কাণক দিয়ক মোক সত্য পৰিচয়। সেই মহাজ্ঞানী ৰাজা সত্যব্ৰত, তোমাক মই আকৌ পৰীক্ষা কৰিম। মই বিষ্ণু। ৰাজা সত্যব্ৰত, চাৰিবেদ উদ্ধাৰ কৰিবলৈ মই মৎস্য ৰূপ ধাৰণ কৰিবলৈ হ'ল। ইয়াৰ পাছত মোৰ কৰ্তব্য কি হ'ব প্ৰভু? শুনা তেন্তে, কাল ৰাতি আজি এই শেষ ৰাতিতে মহাপ্ৰলয় আৰম্ভ হ'ব। সাগৰৰ পানী গোটেই পৃথিৱী ডুবাই পেলাব। পৃথিৱীত তোমাৰ বাবে আৰু কোনো জীয়াই নাথাকিব। হয় দৈত্যক লক্ষ্মীয়ে সৃজন কৰি মোৰ সৃষ্টি নষ্ট কৰিব বিচাৰিছিল। সি ইতিমধ্যে চাৰিবেদ হৰণ কৰি আনিছে। মহাপ্ৰলয়ৰ সময়ত সি পানীত ডুব মাৰি থাকিব। সেয়েহে মই মৎস্য ৰূপ ধাৰণ কৰিবলগীয়া হ'ল। আৰু শুনা, মই মৎস্য ৰূপ ধাৰণ কৰি চাৰিবেদ উদ্ধাৰ কৰিম। তাৰপিছত তোমালোকৰ কাৰণে এখন ডাঙৰ নৌকা পঠাই দিম। তাতে তোমালোকে সকলো তৰুণ তৃণ পশু পক্ষী যি পোৱা পিছৰ কল্পত স্বজন কৰিবৰ কাৰণে নাৱত তুলি ল'ব। এই মহাপ্ৰলয় 7 দিন 7 ৰাতি থাকিব। মই সৈত্যক বধ কৰি তোমালোকৰ ওচৰলৈ আহিম। মোৰ মূৰৰ ওপৰত এটা শিং দেখিবা। তেতিয়া তোমালোকৰ গাঁও বাসুকীয়ে মোৰ শিঙৰ সৈতে মেৰাই ধৰিব। 7 দিনৰ পিছত পৃথিৱী শান্ত হ'ব। তেতিয়া প্ৰত্যেকেই নিজ নিজ কৰ্মত অগ্ৰসৰ হ'ব লাগিব। সকলো সাৱধানে থাকিবা।